Hello everyone, welcome back to my YouTube channel. So মই লৈ আছো তোমালোকৰ বাবে ফাইনালি পাৰ্ট 3 সমাজ বিজ্ঞানৰ। So মই আজি দেখাই দিম পাৰ্ট 3 টো কেনেকৈ মই সিলেক্ট কৰিছো আৰু তোমালোকক সিলেবাসটো মই দেখাই দিম অল এটসেট্ৰা মই এই ভিডিওটো দেখাম পাৰ্ট 3 আৰু তোমালোকক মই আগত পাৰ্ট 1 দিলো পাৰ্ট 2 দিলো আৰু তাত দিয়া আছিল তোমাৰ যেটো প্ৰথম খণ্ড আৰু তোমাৰ তৃতীয় খণ্ড। So আজি মই লৈ আছো তোমালোকৰ বাবে দ্বিতীয় খণ্ড মানে পাৰ্ট 3 হ'ব। পাৰ্ট 1 আৰু পাৰ্ট 2 তোমালোকে দেখিলা আৰু মই সমাজ বিজ্ঞানৰ আজি পাৰ্ট 2 লৈ আহিলো বল তোমাৰ দ্বিতীয় খণ্ড আৰু পাৰ্ট হ'ব 3। সো মই দেখাম ইয়াৰ কমন কেটা ইম্পৰ্টেন্ট কোৱেশ্চন কেটা আৰু তোমালোকে যদি কোনোবাই নতুন আহিছা মোৰ চেনেলত সো এতিয়াই সাবস্ক্ৰাইব কৰা মোৰ চেনেলটো আৰু কাষত থকা বেল আইকনখন বজাই ৰাখা যাতে মই যেতিয়া নতুন ভিডিও আপলোড কৰিম তোমালোকৰ তাত নটিফিকেশন গৈ থাকিব ঠিক আছে। সব বেছি দিন কৰি ভিডিওটো আৰম্ভ কৰিম তাৰ আগত মই এটা কথা কৈ দিও তোমালোকে বহুতে মোৰ ফোন নম্বৰ বিচাৰি থাকা সব মই ফোন নম্বৰটো কৈ দি আছো তোমালোকে নোট কৰা আৰু তোমালোকৰ যদি কিবা প্ৰবলেম থাকে মানে কোনোবা কমন বিচাৰি আছে কিবা বেলেগ সাবজেক্টৰ মানে কিবা প্ৰবলেম থাকে সো হেতু কি কৰিবা তোমালোকে শৰ্টকে এনেকা মোবাইল দি অলপ ভিডিও বনাই মোৰ WhatsAppত দি দিবা অনলি WhatsAppত কৈ দিবা তোমালোকৰ কি প্ৰবলেম আছে ঠিক আছে তাৰ পিছত মই তোমালোকক হেতু ৰিপ্লাই WhatsAppত মই ভিডিও বনাই তোমালোকক দি দিম শর্টকে বানাবা 1 মিনিট ভিডিও বনাই তোমালোকে দি দিবা ঠিক আছে এনেকৈ ক্যামেৰা ধৰি আৰু তোমালোকে 1 মিনিট হৰ কাৰণে ভিডিও বনাই মই WhatsAppত দি দিবা সময় এতিয়া কৈ দিও মোৰ ফোন নম্বৰটো তোমালোকে লিখি লোৱা 9101106513 আকৌ ঠিক আছে সো এটো হল মোৰ ফোন নম্বৰ তো কোনোবাই যদি কন্টাক্ট কৰিব বিচাৰা তো WhatsAppত কন্টাক্ট কৰা আৰু WhatsAppত তোমালোকৰ প্ৰবলেমটো মোক কবা আৰু মই সলিউশনটো তোমালোকক দি দিম ঠিক আছে। সো ভিডিওটো আজি বহুত ইন্টারেস্টিং হ'ব গৈ আছে মানে বহুত ভাল লাগিব তোমালোকৰ চাই যেটো ইম্পৰ্টেন্ট কোৱেশ্চন দি আছো সো হেতু কাৰণে এটা লাইক কৰি দিয়া আৰু কাষত থকা বেল আইকনখন বজাই ৰাখিবা ঠিক আছে। সো এতিয়া মই দেখাম বেছি দিন নকৰি ভিডিওটো আৰম্ভ কৰিম ঠিক আছে। সো ডোন্ট ওয়েস্ট টাইম এন্ড লেটস গেট স্টার্ট। Okay dear viewers, মই ফাইনালি আহিলো কিতাপ বুকটো ওলাম আৰু এয়া ভূগোল। সো মই ফাৰ্স্টত সিলেবাস কিন দেখাই লও সো সিলেবাসটো কেনেকুৱা আছে তোমালোকে দেখা তো ইয়াত আছিল মোট নম্বৰ আছিল তোমাৰ 35 মানে টোটাল আছিল 35 পৰা কোনটো চেপ্টাৰত কিমান আহিব চেপ্টাৰ আছে টোটাল 4 হয় না 4টা চেপ্টাৰ আছে সো 4টা চেপ্টাৰৰ পৰা প্ৰথম যেটো চেপ্টাৰ আছে হেতুত আছে তোমাৰ টোটাল 7 মাৰ্ক আৰু 7 মাৰ্কৰ পৰা এটা আছে 1 নম্বৰ এটা আছে 2 নম্বৰ এটা আছে 4 নম্বৰ দেখিব পাইছা আৰু যেটো দ্বিতীয় অধ্যয়ন আছে দ্বিতীয় অধ্যয়ন সেকেন্ড চেপ্টাৰত আছে তোমাৰ টোটাল আছে 6 আৰু 6 ওপৰ এটা 1 নম্বৰ আৰু এটা থাকিব 2 নম্বৰ আৰু এটা থাকিব 3 নম্বৰ তো ইয়াৰে মই দেখাই দি আছো তো এটো মই কি কৰিছো এই 2 নম্বৰটো তোমালোকক কমন দিছো আৰু 4 নম্বৰটো কমন দিম 2 নম্বৰটো দিম 4 নম্বৰটো দিম 1 নম্বৰটো তোমালোকে নিজে চাবা এই 1 নম্বৰটো তোমালোকে নিজে চাবা 2 নম্বৰ আৰু 3 নম্বৰ মই দি দিম আৰু ইয়াত আছে 8 নম্বৰ পৃথিৱীৰ ভূগোলটো তোমাৰ তৃতীয় নম্বৰ অধ্যয়নটো 1 নম্বৰটো তোমালোকে নিজে চাবা আৰু 2 নম্বৰটো মই দিম 5 নম্বৰটো মই দিম ঠিক আছে। আৰু ইয়াত আছে তোমাৰ চতুৰ্থ চেপ্টাৰ যেটো নেকি অসমৰ ভূগোল তো তাত কি আছে টোটাল আছে 14 নম্বৰ আৰু 14 নম্বৰৰ ভিতৰত মই 2 নম্বৰ দি দিম 3 নম্বৰ দি দিম 4 নম্বৰ দি দিম 5 নম্বৰ দি দিম ঠিক আছে। তো 1 নম্বৰ নাইকিয়া এই গুটেকেটা মই দি দিম ঠিক আছে লাষ্ট এতিয়া মেইন কথা হল তোমালোকে এক কাম কৰা কাম মানে তোমালোকে এনেকুৱা কৰিবা মই দেখাই দি আছো তোমালোকে কিতাপ লোৱা তোমালোকৰ যেটো আছে ভূগোলটো লোৱা আৰু প্ৰথম চেপ্টাৰটো লোৱা আৰু প্ৰথম চেপ্টাৰ ওলাই কোৱেশ্চন লৈ যোৱা আৰু মই দেখাই দি আছো কোন কিটা কোৱেশ্চন আহিব ঠিক আছে। সো মই এই কোৱেশ্চন লৈ গৈ আছো ফাইনালি আৰু তোমালোকৰ কিতাপ মেলাই তোমালোকে যোৱা আৰু কলম এটা লৈ ৰাইট চিন ক্লিক কৰিবা মই পেজ নম্বৰ আৰু নম্বৰ কৈ দিম ঠিক আছে। মই পেজ নম্বৰ আইছো 14 দেখিব পাইছা 14 আৰু ইয়াত মই কৈ দি আছো কোন কিটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব আৰু মই কৈ দিও এটা কথা তোমালোকে ধ্যান কৰিবা মই ইয়াত যে কিমান চনত আহিব কোনটো কিমান চনত আহিছে অলৰেডি হেতু মই ইয়াত লিখি থৈছো জনকা 2017 ত আহিছে 2018 ত এনেকা মই লিখি থৈ দিছো আৰু কমন কোন কিটা আছে কিটা তোমালোকক দিম আৰু এটা কথা কৈ দিও 2017 ত আৰু 18 ত এইকিটা যে তোমালোকে এডিশনাল কমন হিচাপে চাবা ঠিক আছে কাৰণ এইকিটা আহি থাকিব পাৰে 2017 কিটা 17 আৰু 18 কিটা কিন্তু 19 কিটা আহিব কম চান্স নাহে মানে সো হেতু কাৰণে মই তোমালোকক কম তোমালোকে এইকিটা এডিশনাল হিচাপে চাবা ঠিক আছে। মই চনটো লিখাই আছে কোনটো কিমান চনত আছে তোমালোকে চাবাই সো এতিয়া মই ইয়াত কমন দি আছো কোন কিটা আহিব ওকে লিখা কোৱেশ্চন নম্বৰ 8 এটো কোৱেশ্চন নম্বৰ 8 লিখিলা এতিয়া লিখা কোৱেশ্চন নম্বৰ 9 লিখিলা ঠিক আছে। এতিয়া লিখা কোৱেশ্চন নম্বৰ 13 একেবাৰে হেকৰ 13 নম্বৰটো ইয়া ডাবল ৰাইট চিন দি আছে
ডাবল চিন এইটো তিনটা আছে ঠিক আছে এই পেজত তিনটা কমন দি আছে এটা হল 8 নম্বৰ এটা হল 9 নম্বৰ এটা হল 13 নম্বৰ মানে 13 সো এই পিনে আছে মন কৰিবা এই পিনে তোমাৰ পেজ নম্বৰ আছে কোন আছে পেজ নম্বৰ এইটো 15 নম্বৰ পেজত যোৱা আৰু সোৱা ইয়াত কমন আছে তোমাৰ এইটো ডাবল ক্লিক কৰা আছে এইটো চাব পাই আছে 16 নম্বৰ তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে সো এয়া হ'ল 4টা আৰু 16 নম্বৰটো দিলো আৰু আছে তোমাৰ 14 নম্বৰটো মানে তোমাৰ 14 নম্বৰটো কমন হয় ঠিক আছে এই ডাবল চিন দি আছে আৰু এইটো ডাবল চিন দি আছে আৰু ইয়াত তোমাৰ চমু টকা আহিব ঠিক আছে চমু টকা লিখা বুলি আহিব তো চমু টকাৰ ভিতৰত তোমাৰ যেটা আহিব নৱীকৰণযোগ্য সম্পদ আৰু তোমাৰ ব্যক্তিগত সম্পদ ঠিক আছে আৰু সম্পদ সংৰক্ষণ সম্পদ যেটা এইটো চোৱা সম্পদ সংৰক্ষণ ঠিক আছে আৰু তোমাৰ এইটো ভালকে মন দিবা ব্যক্তিগত সম্পদ ঠিক আছে তিনটা দিয়া আছে তিনটাৰ পৰা এটা আহিব ঠিক আছে নৱীকৰণযোগ্য এইটো বহুত মানে বহুত হন্দে ঠিক আছে এইবাৰৰ কাৰণে নৱীকৰণযোগ্যটো বহুত হন্দে ঠিক আছে কমন বুলি এন্ড নেক্সট টাইম চাও তো এইটো হৈ গ'ল আমাৰ ফাৰ্স্ট চেপ্টাৰ ক্লিয়াৰ হৈ গ'ল চাই ঠিক আছে এতিয়া আছে আমাৰ 2 নম্বৰ চেপ্টাৰ যেটো আমাৰ দ্বিতীয় অধ্যয়ন পৰিবেশ আৰু পৰিবেশৰ সমস্যা সো এতিয়া মই ইয়াত দেখাই দিম মই গৈ আছো লাষ্টত কোৱেশ্চনলৈ আৰু কোৱেশ্চন কেইটা তোমালোকক দেখাই দি আছো তোমালোকে নোট কৰিবা আৰু কোনোবাই মোক কৈছিল জিওগ্ৰাফিৰ কমন লাগে বুলি জিওগ্ৰাফিৰ ভিডিওটো মই কালি বনাম আজি বনাব নোৱাৰিছো কালি বনাই তোমালোকক দি দিম ঠিক আছে জিওগ্ৰাফিৰ কমন তোমালোকে বহুতে বিচাৰি আছিল ঠিক আছে জিওগ্ৰাফি মই আজি উলাই থম বা আজি দিব পাৰিলে দি দিম নহলে মই কালি দি দিম জিওগ্ৰাফিটো ঠিক আছে সো এতিয়া মই সেকেন্ড চেপ্টাৰটো কোৱেশ্চনলৈ আহি গলো পেজ নম্বৰ আছে তোমাৰ 18 চাব পাৰি আছে 18 সো ইয়াত মই কমন দিছো কোন কেইটা এটো চোৱা কোৱেশ্চন নম্বৰ আছে 4 মই স্পিডত দেখাব চেষ্টা কৰিম তোমালোকে ৰাইট চিন ক্লিক কৰিবা এটো 2018 ত আহিছিলে কোৱেশ্চন নম্বৰ আছে তোমাৰ 4 আৰু কোৱেশ্চন নম্বৰ আছে 5 ৰাইট চিন ক্লিক কৰিছা সাকে ঠিক আছে এতিয়া মই ইয়াত আহি যাও কোৱেশ্চন পেজ নম্বৰ হল তোমাৰ এই পিনে যদি 28 আছে তো এটো হ'ব 29 পেজ নম্বৰ 29 ত পেজ নম্বৰ তাহা আৰু ইয়াত কোৱেশ্চনলৈ চোৱা মন কৰা কোৱেশ্চনত মন কৰা আৰু চোৱা এটো কিমান চনত আহিছে এটো এডিশনাল হিচাপত কমন ৰাখিবা ঠিক আছে এডিশনাল হিচাপত 18 19 18 17 কেটা ৰাখি দিবা এডিশনাল হিচাপত তোমালোকে চাবা ঠিক আছে এটো চাবা এতিয়া মই কমন দিয়া কেটা মই কৈ দি আছো ঠিক আছে কমন দিয়া হল তোমাৰ 17 নম্বৰটো কমন 17 ৰাইট চিন ক্লিক কৰিছা 17 18 19 তিনটা ক্লিক কৰা ৰাইট চিন 17 18 19 ইপিনে তিনটা আৰু হেকত আছে দুটা 23 আৰু 24 দেখিব পাইছা 23 24 দুটা আৰু ইপিনে আছে তিনটা 17 18 19 আৰু আছে তোমাৰ 23 আৰু 24 একিটা হল সেকেন্ড দ্বিতীয় চেপ্টাৰৰ কমন ঠিক আছে এতিয়া নেক্সট আৰু আগলৈ যাম এতিয়া আছে পৃথিৱীৰ ভূগোলত মই এতিয়া কমন দিম তৃতীয় অধ্যয়ন এতিয়া মই ফাৰ্স্ট কোৱেশ্চন লৈ গইলো আৰু তোমালোকে চাই থাকা হেকলৈ ভিডিওটো স্কিপ নকৰাকৈ ঠিক আছে ডিয়াৰ ভিউৱাৰ্স মই কোৱেশ্চনলৈ গৈ আছো তোমালোকে চাই থাকা এয়া মই আহি পাই গলো ফাইনালি কোৱেশ্চন আৰু কোৱেশ্চন পেজ আছে তোমাৰ 59 ঠিক আছে 59 ত যোৱা আৰু 59 ত গৈ চোৱা কোন কেইটা মই কমন দিছো ঠিক আছে কমন আছে তোমাৰ নম্বৰ 1 ৰাইট চিন ক্লিক কৰা নম্বৰ 1 এটো এডিশনাল 2 নম্বৰটো এডিশনাল কমন হিচাপত ৰাখিবা ঠিক আছে আৰু নম্বৰ 1 ৰাইট চিন ক্লিক কৰিলা নম্বৰ 3 ক্লিক কৰা নম্বৰ 6 ক্লিক কৰা তিনটা ইয়াৰ পৰা কমন আছে ঠিক আছে এতিয়া আমি নেক্সট চাম নেক্সট আছে ফটাফট স্পিডত ক্লিক কৰা ঠিক আছে নেক্সট আছে তোমাৰ নম্বৰ 8 ৰ ক ক্লিক কৰিলা নম্বৰ গ জ ঠিক আছে তোমাৰ ইয়াত দেখাই দিলো নম্বৰ ক আছে এইটো ক লিখিলা গ এইটো ৰাইট চিন ক্লিক কৰা আছে গ গহ এইটো আৰু তোমাৰ এইটো এডিশনাল হয় তৃতীয় সটো জটো আৰু হয় জ ঠিক আছে একেবাৰে হেকটো এডিশনাল হিচাপত লবা আৰু হেকৰ ওপৰটো কমন হয় এইটো অস্ট্ৰেলিয়া যে এইটো এতিয়া মই আৰু এটা চেপ্টাৰ আছে এইটো দেখাই দিও এতিয়া চতুৰ্থ একেবাৰে হেকৰ চেপ্টাৰটো এইটো আহি গলো মই একেবাৰে হেকত তোমালোকে ৰাইট চিন ক্লিক কৰিবা নম্বৰ 1 ৰাইট চিন ক্লিক কৰিলা নম্বৰ 1 নম্বৰ 2 1 2 ঠিক আছে আৰু কিমান চনত কোনটো আহিছে লিখা আছে ঠিক আছে এডিশনাল হিচাপত লৈ লিবা 17 আৰু 18 মনত থাকিব ওকে এতিয়া মই দেখাই দি আছো আৰু লাষ্টত কোন কেটা আহিব ঠিক আছে ইয়াত ওৱৰ্ড দিয়া থাকিব ইপিন থাকিব এটা 5 ইপিন থাকিব মানে ওৱৰ্ড দিয়া 5 নম্বৰ থাকিব সো ফাৰ্স্ট নম্বৰ কাৰণে মই ইয়াত দেখালো আৰু ইয়াত দেখাইছো তোমালোকে ইয়াত চাবা ৰাইট চিন ইয়াত মই লিখি দিছো 35 নম্বৰ একেবাৰে হেকৰ আৰু আছে 32 ৰাইট চিন ক্লিক কৰা আৰু ইপিন আছে তোমাৰ 16 20 23 24 26 আৰু ইপিন আছে 10
10 নম্বৰ মই আকৌ একবাৰ কৈ দিওঁ নম্বৰ 10 নম্বৰ 16 ঠিক আছে 10 16 20 23 24 26 আৰু একেবাৰে শেষত আছে 32 আৰু 35 ঠিক আছে এয়া হৈ গ'ল হেক আমাৰ এই ইমানখিনি আছিলে এটো চেপ্টাৰৰ কমন ঠিক আছে ভূগোলৰ এতিয়া মই জিঅ'গ্ৰাফি ঠিক আছে ডিয়াৰ ভিউৱাৰ্ছ তো আজি ইয়াতে এই ভিডিঅ'টো সামৰিছোঁ আৰু যদি ভাল পাইছা তোমাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰা আৰু লাইক এটা কৰিবলৈ নাপাহৰিবা ঠিক আছে